হে দোস্ত, আপোনালোকৰ সন্মুখত আজি এখন বিশেষ ভিডিঅ' লৈ আহিছোঁ মই MI। তো আজিৰ ভিডিঅ'খন হ'ল বিশেষকৈ স্পেচিয়েলি মাদাৰ এণ্ড ফাদাৰ, অৰ্থাৎ মা দেউতাকৰ ওপৰত কিছুমান সঁচা কথা লৈ এখন ভিডিঅ' হ'ব আছে। সেই ভিডিঅ'টো হৈছে আজি আমাৰ এই বাস্তৱ শ্ৰেণীত, এই বাস্তৱ জগতত যিখিনি কথা হৈ আছে, আমি কিছুমান ল'ৰা ছোৱালী আছোঁ, আমাৰ মা দেউতাকক কিছুমানৰ কথাত আমি হিংসা চকুৰে চাওঁ। সেই আজিকালি আমাৰ মা দেউতাই আমাৰ কাৰণে কি কৰি থৈ গ'লে, আমাক কি কৰিলে, আমাক ভৱিষ্যতৰ কাৰণে ছাকচেছ কৰি থৈ নগ'লে, সেইকাৰণে আমি মা দেউতাকৰ ওপৰত কিমান আৰোপ কৰোঁ, কিমান তাক অভিশাপ দিওঁ। কিন্তু এটা কথা আপোনালোকে স্পষ্ট কৰি চাওকচোন, আমাৰ মা দেউতাসকলে আমাৰ কাৰণে কি কৰিছে, কি কৰা নাই, ভালকৈ চাওক। সকলোখিনি বস্তু কৰি থৈ গৈছে। আমাৰ মা দেউতাকে ভালকৈ খাব পৰা নাই, আমাৰ কাৰণে, আমাক খোৱাৰ কাৰণে চিন্তা কৰিছে। আমাৰ মা দেউতাকে কাপোৰ পিন্ধাব পৰা নাই ভাল, তথাপিও আমাৰ কাৰণে সেইবোৰৰ ব্যৱস্থা কৰিছে। আমাৰ মা দেউতাই আজি ভাল খোৱা বস্তু খাব পৰা নাই, আমাৰ কাৰণে খোৱাৰ ব্যৱস্থা কৰিছে। আমাৰ মা দেউতাকে উচ্চ শিক্ষাত শিক্ষিত নহয়, বিশেষকৈ আমি গাঁৱলীয়া ল'ৰাসকলে, কিন্তু মা দেউতাই আমাক চেষ্টা কৰিছে। আমাক পঢ়া শুনাৰ কাৰণে বহুত টকা পইচা ক'ৰ পৰা কেনেকৈ আনি দিছে আমি নিজেও গম পাব পৰা নাই। তথাপিও আমাক বুজাব দিয়া নাই, সেই দুখখিনি আমাক অনুভৱ কৰিব দিব পৰা নাই। আমি আজি কি কৰি আছোঁ, আমাৰ মা দেউতাকক বিভিন্ন ধৰণৰ অভিশাপ দি আছোঁ। সেই মা দেউতাসকলৰ কাৰণে আমাৰ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ মা দেউতাসকলে আমি যে ভৱিষ্যতত কি কৰিম, কোনখিনি ঘৰত থাকিম, কি কৰি খাম, ভৱিষ্যতত কি কৰিম, ইয়াৰ কাৰণে ব্যৱস্থা কৰি আছে। তথাপিও আমি সেই মা দেউতাকৰ ওচৰত কিমান অভিশাপ দি থাকোঁ। তাৰ কাৰণে আমি সেই দাদা ভণ্টিসকললৈ, এই বাইদেউসকললৈ বিশেষ অনুৰোধ জ্ঞাপন কৰিছোঁ, যাতে এনেকুৱা ধৰণৰ মা দেউতাকৰ ওচৰত অভিযোগ আৰোপ নকৰে। মা দেউতাই কষ্ট পায়, আমাৰ কাৰণে মা দেউতাসকলে বহুত কিবা কিবি কৰি আছে, আমি বুজিব পৰা নাই। সেই মা দেউতাসকলে আমাৰ কাৰণে উচ্চ শিক্ষাত শিক্ষিত কৰিবৰ কাৰণে বহুত অশেষ চেষ্টা কৰি আছে, কিন্তু আমি লিখা পঢ়াৰ নামত কলংক কৰি আছোঁ, কলেজৰ নামত এনেই বদনাম কৰি আছোঁ। আমাক কলেজৰ কথা কৈ আমি ঘৰৰ পৰা ওলাওঁ, ক'তবা এনে ঘূৰি ফুৰি সময় নষ্ট কৰি আছোঁ। কিতাপৰ নামত পইচা লৈ আমি চিনেমা চাবলৈ যাওঁ, আৰু যে কিমান আমি অপব্যৱহাৰৰ কাৰণে পইচা লৈ কিনে এনেই য'তে ত'তে আড্ডা মাৰি ঘূৰি ফুৰোঁ। তাৰ কাৰণে আমি এদিনো অনুভৱ কৰা নাই সেই পইচাখিনি যে আমাক দিলে, ক'ৰ পৰা ধাৰ কৰি আনি দিলে, নে ক'ৰ পৰা কেনেকৈ বদলকৈ আনি দিলে আমি গম পোৱা নাই। কিন্তু আমাৰ মা দেউতাই অনুভৱ কৰিছে। তথাপিও আমাৰ ল'ৰা ছোৱালীহঁতে ভাল এদিন পঢ়া শুনা কৰিব, ভাল মানুহ হ'ব, সেইকাৰণে এইটো চিন্তা কৰিছে। আমাক বুজিব পৰা দিয়া নাই, আমাক বুজাব দিয়া নাই। তাৰ কাৰণে আমি কি কৰোঁ, এই সময়খিনি যে আমি নষ্ট কৰি আছোঁ, ভৱিষ্যতত আমি এদিন পস্তাম, ভৱিষ্যতে বুজি পাম, যেতিয়া আমাৰো ল'ৰা ছোৱালী হ'ব, আমাৰো নেক্সট জেনেৰেশ্যন কিবা এটা বুলি আহিব, তেতিয়া সিহঁতে যেতিয়া মোৰ ওচৰত কিবা বিচাৰিব, আমি যেতিয়া দিব নোৱাৰিম, তেতিয়া আমাৰ এইটো অনুভৱ হ'ব। তো এই ভিডিঅ' আশা কৰোঁ যিবিলাক মানুহে চাই আছে, যিবিলাক দাদা বাইদেউ ভণ্টিসকলে চাই আছে, সিহঁতৰ কাৰণে বেয়া নাপাব আপোনালোকে, কাৰণ এইটো ভিডিঅ' আজি মই কৰি আছোঁ। মই এতিয়া আপোনালোকে চাই অনুভৱ কৰিব, আমি এতিয়া কান্দিব পৰা নাই যদিও কান্দাৰ নিচিনাই হৈছে, আমাৰ চকু পানী ওলোৱা নাই যদিও আমাৰ ভিতৰে কিবা আৱেগ অনুভূতি জাগি উঠিছে। কেৱল চকু পানী ওলালেইতো কান্দা বুলি নুবুজায়। মানুহৰ কিছুমান আত্মাই এনেধৰণৰ হিংসাৰ পশুৰূপৰ পৰা মানুহে মানৱতাটো প্ৰকাশ কৰিব বিচাৰে এনেকৈ। গতিকে আপোনালোকে যিসকলে ভিডিঅ'বিলাক চাই আমাৰ বেয়া নাপাব, আৰু বাস্তৱ জীৱনৰ লগত জড়িত থকা কথা বতৰা আমি ভিডিঅ'বিলাকৰ মাজেদি আগত দাঙি ধৰোঁ। আজিৰ কাৰণে আমাৰ ভিডিঅ' এইখিনিয়ে। থেংক ইউ।